হেল্ল' গাইজ, পুনৰ এক অন্য ভিডিঅ'ত আকৌ আপোনালোকক লগ পালোঁ। তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে মই এখন গেলামালৰ দোকান কেনেকৈ চলাই আছোঁ। তো আপোনালোকেও চাওক এই মোৰ ভিডিঅ'টোত গেলামালৰ দোকানখনত কিমানখিনি লাভ হয় সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে পঢ়ি শুনিও নিবনুৱা হৈ থাকে সেইসকল ব্যক্তিৰ কাৰণে এক সুযোগ যে মই এজন ব্যক্তি হৈ আপোনালোকৰ ওচৰত দেখাবলৈ চেষ্টা কৰিছোঁ যে এখন গেলামালৰ দোকান কেনেকৈ চলাব পৰা যায়। তো আপোনালোকেও মোৰ পৰা এই অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে উপভোগ কৰক আৰু এখন গেলামালৰ দোকান খুলি আপোনালোকেও এক টকা উপাৰ্জন কৰক আৰু লাভান্বিত হৈ থাকক দৈনন্দিন জীৱনত। তো আপুনি তেলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যি চেম্পু, বিস্কুট, মৰ্টন, মেগী, তো সকলোবোৰ কলগেটৰ পৰা আদি কৰি তো এইফালে মিঠাতেল চিঠাতেল, দাইল, কণী সকলোবোৰ আপোনালোকক এই গেলামাল দোকানখনত থকা দেখিবলৈ পোৱা গৈছে আপোনালোকে। তাৰ লগতে এইফালে দেখিবলৈ পাইছে এইটো মেচিন হেয়াৰ কাটিঙৰ। এখন গাঁৱত মই হেয়াৰ কাটিঙো কৰোঁ। এখন গাঁৱত হেয়াৰ কাটিং কৰিও টকা উপাৰ্জন কৰিব পৰা যায়। এই গেলামালৰ দোকানখনৰ লগতে মই হেয়াৰ কাটিং কৰি কিছু সংখ্যক হিচাপে টকা উপাৰ্জন কৰোঁ। তাৰ লগতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইবোৰ বিভিন্ন ধৰণৰ পেকেট, চিখৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যি চিপছৰ পেকেট সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ লগতে চাওক আপোনালোকে তলত পিঁয়াজৰ পৰা আদি কৰি ৰচুন আৰু সেইফালে বেগটো দেখিছে, সেই বেগটো আলুৰ। তো সকলোবোৰ এই গেলামাল দোকানখনত পোৱা যায়। তো তাৰ লগতে আপোনালোকক কিছু সংখ্যক হিচাপে হ'লেও মই আপোনালোকক এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিলোঁ। এজন নিবনুৱা ব্যক্তি নহৈ সফল ব্যক্তি হিচাপে এখন দোকান খুলিও আপোনালোকে নিজক স্বাৱলম্বী কৰি তুলিব পাৰে। তাৰ লগতে এইবোৰ চাওক আপোনালোকক দেখালোঁ। এই দোকানখনৰ উপৰিও মই এইফালে আগফালে চাওক, এইফালে ব্ৰইলাৰ কাটো প্ৰত্যেক দিনাই। এতিয়া মই ভিডিঅ'টো ৰাতিপুৱা বনাইছোঁ, তো সেই ক্ষেত্ৰতে মই ব্ৰইলাৰটো দেখা নাই আপোনালোকে। পিছবেলা টাইমত ব্ৰইলাৰ কাটো। তো এখন গাঁৱৰ ঘৰৰ এখন দোকান যাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কিছু সংখ্যক হিচাপে হ'লেও এই দোকানৰ পৰা টকা উপাৰ্জন কৰিব পৰা যায়। তো আপোনালোকেও যদি কোনোৱে এখন গাঁৱত বসবাস কৰে তো আপোনালোকে এই ভিডিঅ'ত ইনস্পায়াৰ হৈ এখন দোকান খুলিব পাৰে। আৰু মই এই ভিডিঅ'ত যদি আপোনালোকে ভাল লাগে শ্বেয়াৰ কৰি দিব গাইজ, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ এই RL ফাৰ্মিং ইউটিউব চেনেলটো। আপোনালোকে যদি এই ভিডিঅ'টো যদি কিছু সংখ্যক হিচাপেও যদি ভাল লাগে আৰু নিবনুৱা লোকসকলৰ ব্যক্তিসকলৰ বিষয়ে এক সুযোগ যে মোৰ নিচিনা এজন নিবনুৱা নহৈ আপোনালোকেও এখন দোকান খুলিও কিছু সংখ্যক হিচাপে টকা উপাৰ্জন কৰিব পাৰে। তো আপোনালোকে মোৰ এই ভিডিঅ'টো সংখ্যক হিচাপে যদি ভাল পাইছে তো আপোনালোকৰ এনেকৈ গেলামাল দোকান খুলি টকা উপাৰ্জন কৰিব পাৰে। তাৰ লগতে মই দেখিছে আপোনালোকে এইফালে ব্ৰইলাৰ কাটো, কিছু সংখ্যক হিচাপেও মই টকা উপাৰ্জন কৰিব পাৰোঁ। তাৰ লগতে আপুনি দেখিবলৈ পাইছে এইবোৰ চাওক গাইজ। তো গাইজ আজি ভিডিঅ'টো ইমানেই। পুনৰ অন্য ভিডিঅ'ত আকৌ লগ পাম গাইজ।